আজিৰ দিনটো সঁচাকৈ ইমান সুন্দৰকৈ পাৰ হ'ল নহয়, সঁচাকৈ খুবেই ভাল লাগিলে আৰু ইমান ধুনীয়া ধুনীয়া গিফ্ট পালোঁ নহয় আনকমন। কি আছিলে কি নাই আপোনালোকে সকলোখিনি গম পাই থাকিব আজিৰ ভিডিঅ'টোৰ যোগেদি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তেন্তে আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালেই আছে। আৰু এইফালে সকামলৈ আহিলোঁ দেই, সকাম চলি আছে। যিসকলে মোৰ ভিডিঅ' চাইছে আপোনালোকে গমেই পাইছে, আমাৰ বংশতে এগৰাকী বৰমা ঢুকাইছিলে, তেওঁৰে আজি সকাম আছে। আৰু সকামত আহি ধুনীয়াকৈ এইফালে চাওকচোন জলপান খাই ল'লোঁ দেই, কোমল চাউল চিৰা এনেকৈ দি। সকামৰ পৰা আহিলোঁগৈ এইমাত্ৰ, আৰু সকামৰ পৰা আহিয়েই মানে খানাত লাগি গ'লোঁ দেই দুইজনী, পায়েল আৰু মই। আৰু এইফালে হাঁহৰ মাংস বনাই থকা হৈছে। একচুৱেলি কি হ'ল, আমাৰ যে মানুহ ঢুকালে বৰমাগৰাকী, সেইকাৰণে ৰিভাঞ্চৰ বাৰ্থডে আছিলে নৱেম্বৰ 28 তাৰিখে। গতিকে বাৰ্থডে পাতিব নোৱাৰিলোঁ। আজি একচুৱেলি দিনটো ইমানেই মানে মিলি গ'ল, আজি চোৱাও শেষ হৈছে, লগতে আজি 6 ডিচেম্বৰ আমাৰ মানে মেৰেজ এনিভাৰ্চাৰী আছিলে। গতিকে ভাবিলোঁ ৰিভাঞ্চৰো নিয়মটো একেলগে কৰি দিওঁ, আৰু লগতে আজি নৌ খোৱা হৈছে দেই। আৰু বিশেষভাৱে পতা নাই বাৰু, ঘৰতে নিয়মটো কৰা হৈছে। আৰু এইফালে মা আহিলে, আমাৰ ঘৰৰ পৰা মায়ে আহিছে। ভণ্টি অহা কথা আছিলে, ভণ্টি আহিব নোৱাৰিলে, অকণমান অসুবিধা হ'ল। আৰু এতিয়া এইফালে সন্ধিয়া মানে কেক কাটিবৰ কাৰণে এয়া ৰেডি কৰা হৈ গ'ল দেই। একচুৱেলি ৰিভাঞ্চৰ যিহেতু প্ৰথম বাৰ্থডে আছিলে, সেইটো কাৰণে বেয়াও লাগিছিলে তাৰ হৈ মানে চাকি এগছো জ্বলাব নোৱাৰিলোঁ। সেইকাৰণে নিয়মটো লেটকৈ হ'লেও মানে কৰি দিছোঁ। আৰু ৰিভাঞ্চে মানে আমনি কৰিলে, কান্দিছে, সি নাখায়ো। এনেকৈ সি মানে প্ৰতিটো বস্তুৱে খাবলৈ মন কৰে দেই, মানে মুখখন মেলি দিয়ে। কিন্তু কেক খুৱাব লওঁতে মুখখন মেলি দিয়া নাই, কাৰণ কি হৈছে, মানুহ দেখিছে যে, অচিনাকি মানুহ দেখিলে সি মানে কান্দি দিয়ে, কিয় নাজানো। আৰু এইটো ইমান দিগদাৰ দিলে নহয়। এয়া নেক্সট আমাৰ এনিভাৰ্চাৰী কেকটো কাটোতে মানে তাক পুনমকহে লৈ থাকিবলৈ দিলোঁ, আৰু উপায় নাই যে, ইমান আমনি কৰিছে। পায়লে ওৱানটো কাটি পেলাইছে আৰু দেই, বেয়াই লাগে ন, লাগি দিছে আৰু কামত। থেংক ইউ দেই। এইফালে আমাৰ বিখ্যাত ৰেকি বৌ, নামটোৱে হৈছে ৰেকি বৌ। আৰু এইফালে আমাৰ মা চাহ বকাত ব্যস্ত তেওঁ। পাৰিবি এই মগটোত বাকী ল প্ৰথম। টিকলিজনী আহি গ'ল, এইটো কেমেৰা। টিকলি, এই নামটোৱে মই পাহৰি থাকোঁ, নামেই পাহৰি গৈ থাকোঁ মই। কি আছিলে তাইৰ নামটো? নহয়, হেৰিহে কি, আৰাধ্যা। আৰাধ্যা খাইছা? আৰাধ্যাই খোজ কাঢ়িলে।
হা অহা আলহী এয়া হেপাত চবেই লৈছে দেই ট্ৰেণ্ডত চলি আছে কিন্তু ভিডিঅ' বনালা নে বনাবা আকৌ ৰীল এটা বনাবা ধুনীয়াকৈ আমাৰ ৰিভান্স কেনে গ'ল হেৰি ৰিভান্সক লৈ আহা অঁ আনি থোৱা আছিলে আঁতৰি দিয়া আঁতৰি দিয়া আঁতৰি দিয়া জান মানুহ আঁতৰি দিয়া ৰিভান্সক চাওঁ ৰিভান্সক চাওঁ এইটো হেপী এনিভাৰ্চাৰী কাৰ গীত ৰিভান্সৰ ৰিভান্স 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 এবাৰ ৰিভান্সক গীত ৰিভান্সক দিয়া ৰিভান্সক দিয়া ৰিভান্সক দিয়া অঁ 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 দিয়া দিয়া কি ওলালে ৱাও কি হয় আইও আইও চাওঁ 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 আইও চাওঁ এইফালে 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 কাপোৰ এইয়া কি কৰিছে আমাৰ ৰিভান্সে কি কৰিছেনো এইটো এটা এয়া 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 তোমাৰ গিফ্ট এয়া এয়া এইখন চাগে দাদাই কি কৰিলে আৰু এয়া এইখন তোমাৰ কি এইখন তোমাৰ এইখন ৱাও ধেৰ ন এইখন চোৱা এইখন ইমান দুনু গাড়ী দেই এইখন চা ইমান দুনু গাড়ী এইখন এইয়া উঠা আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ জুইত এয়া আৰু এইফালে যোগাৰ কৰি থকা হৈছে কৈ দিয়া কি যোগাৰ কৰিছা চিলি চিকেন এইফালে ঘৰৰ কেপচিকাম দেই বিলাহী ঘৰৰ নে কিনা বিলাহী ঘৰৰ চিকেন মেৰিনেট কৰি থৈছোঁ এইফালে চিলি চিকেন ৰেডি দেই একদম ৰেডি খাব পৰাকৈ এয়া এইফালে ডাঙৰ গিফ্ট পাইছোঁ দেই ৰাইজসকল ডাঙৰ গিফ্ট পাছত খুলি দেখাই আছোঁ আৰু কি এয়া আমাৰ দাদা মৰমৰ দাদা দেই মহন্ত দা অঁ আৰু দাদাৰ লগত বিশেষভাৱে এদিন কথা পাতিম আপোনালোকেও জানিব সকলো কথা নে কি হ'ব পাতিম বিশেষ পাতিবলগীয়া আছে এইফালে দাদা ছোৱালী বৌ এইফালে আইতা আহিছে এয়া আইতা আহিলে বহুত ধন্যবাদ দেই ইমান ঠাণ্ডাত এই দাদাহঁতৰ ব্ৰত আছে আজি একো নচলে মাছ মাংস তথাপিও যে আহিছে আমাক শুভেচ্ছা দিবৰ কাৰণে জানো পাই চালে কি ফটো ফ্ৰেম নিচিনা লাগিছে ৱাও ইমান ধুনীয়া চাওঁ এয়া মায়ে চাওঁ হৰিণা নেকি ইমান ধুনীয়া চাওঁ ৱাও আমাৰ ৰিভান্স দেখাই দিয়া ৰিভান্স চাওঁ এইটো
ইমান ধুনীয়া লাগিছে ৰিভাঞ্চ কি খবৰ এইটো কি আছে ৰিভাঞ্চ সেইটো ৰিভাঞ্চ সেইটো ইমান ধুনু ধুনু কাপোৰ আমাৰ ৰিভাঞ্চ দে কাপোৰ হৈ গ'ল ন হয় নাই ৰিভাঞ্চ ৰিভাঞ্চ উঠি দিয়া থিয় হৈ দিয়া অঁ থিয় হৈ দিয়া আৰু এইফালে শেষত সকলোৱে খানা খাবলৈ বহিছোঁ আৰু দেই ভণ্টি ঘৰৰ পৰিয়ালটো আৰু আমি দাদা কেনেকুৱা হৈছে ন ভাত মা হাঁহৰ মাংস খোৱা বৰালি মাছ বৰালি মাছে খায় আগতে আকৌ হাঁহ নাখায় খাই নাখায় বৰালি মাছ মাছেৰে খায় বৰালি মাছেৰে খায় হয় ঘৰত পালেং লফা লাই গোটেইখন ঘৰৰে জানো খালা ইমান জলদি খালা নে তাৰ টোপনি ধৰিছে